দৰ্শকসকল আশা কৰোঁ আপুনি ভালে আছে। মই ফাৰহান জাবিদ আৰু মই এখন বিদ্যালয়লৈ আহিছোঁ, প্ৰাথমিক বিদ্যালয়, কমাৰচুবুৰী প্ৰাথমিক বিদ্যালয়। এখন আছে শোণিতপুৰ জিলাৰ বিহগুৰি মৌজাৰ পিঠাখোৱা অঞ্চলত। আৰু গুণোৎসৱৰ জৰিয়তে শিক্ষা ব্যৱস্থাটোত যে এটা সংস্কাৰ সাধন কৰিব বিচৰা হৈছে, সেই কথাটো আমি মানে পদে পদে প্ৰমাণ পাইছোঁ আৰু দেখিছোঁ যে গুণোৎসৱৰ অহাৰ লগে লগেই শিক্ষকসকল মানে শিক্ষাদানৰ উপৰিও বিদ্যালয়খনৰ চাফ চিকুণতা পৰা আদি কৰি সকলো দিশতেই ফাইল মেইনটেইন কৰা, হিচাপ পৰীক্ষা কৰা, স্কুলখনৰ বিউটিফিকেশ্যন, তাৰ প্ৰাচীৰ পত্ৰিকা আদি কৰি সকলোখিনি কাম কাজত ইমান ধুনীয়াকৈ এক্টিভলি জড়িত হৈ পৰে। আৰু এই এখন বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা এখনে বিদ্যালয়খনৰ অধ্যয়নৰত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাৰ্ষিক এটা খতিয়ানৰ দৰে হৈ পৰে। কাৰণ তেওঁলোকে বছৰটোত কি কি শিকিলে বা তেওঁলোকে নিজকে কিদৰে আগুৱাই লৈ গ'ল, সেইখিনিৰ এটা মই ভাবোঁ এটা ফলাফল। আৰু সেই ফলাফলটো এই প্ৰাচীৰ পত্ৰিকাখনতে প্ৰতিফলিত হয়, কিয়নো তেওঁলোকে প্ৰাচীৰ পত্ৰিকাখনত কিছুমান ল'ৰা ছোৱালীয়ে ছবি অংকন কৰে, কবিতা লিখে, গল্প লিখে। কিন্তু আজি মই যিখন বিদ্যালয়লৈ আহিছোঁ এইখন হ'ল প্ৰাথমিক বিদ্যালয়। কাৰণ বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ত ল'ৰা ছোৱালীসকলে কণ কণ ল'ৰা ছোৱালীসকলে তেওঁলোকে আখৰ লিখিবলৈ শিকে, বানান কৰিবলৈ শিকে। কিন্তু তাৰ মাজতো যে তেওঁলোকে ছবি অংকন কৰিছে, কবিতা লিখিছে। গতিকে মই ভাবোঁ যে প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়তেই এখন প্ৰাচীৰ পত্ৰিকা থকাটো দৰকাৰ। আৰু আজি মই যিখন বিদ্যালয়লৈ আহিছোঁ সেই বিদ্যালয়খনতো এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন হৈছে, কমাৰচুবুৰী প্ৰাথমিক বিদ্যালয়। গতিকে ইয়াৰ যিগৰাকী প্ৰধান শিক্ষক দিলীপ কুমাৰ নাথ, তেখেতো অতি তৎপৰতাৰে ল'ৰা ছোৱালীসকলক আগুৱাই নিয়াৰ যত্ন কৰিছে। আৰু এইখন বিদ্যালয়ত প্ৰত্যেক বছৰেই 4-5জনকৈ ছাত্ৰ ছাত্ৰীয়ে বৃত্তি পাই আহিছে। গতিকে আহকচোন আমি বিদ্যালয়খনলৈ যাওঁ আৰু শিক্ষকৰ লগত কথা পাতোঁ। এখন প্ৰাচীৰ পত্ৰিকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ইয়াৰ কেলিগ্ৰাফি হৈছে, বিউটিফিকেশ্যন হৈছে, খুব ধুনীয়া এখন প্ৰাচীৰ পত্ৰিকাৰ ৰূপহী কমাৰচুবুৰী প্ৰাথমিক বিদ্যালয়। আৰু বিদ্যালয়খন খুব ইণ্টাৰেষ্টিং কথা, স্থাপন হৈছিল 1948 চনত, মানে প্ৰায় ব্ৰিটিছ পিৰিয়ডতেই। গতিকে সেইকাৰণে এই অঞ্চলটোৰ লোকসকল শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অতি আগবঢ়া। আৰু এতিয়া আমাৰ সৈতে আছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দিলীপ কুমাৰ নাথ। কিন্তু ছাৰ, গুণোৎসৱ ব্যৱস্থাটোৱেতো শিক্ষাৰ ক্ষেত্ৰখনত এটা সংস্কাৰ সাধন কৰিছে। আৰু মই বহুত কেইবাখনো স্কুলত গৈছোঁ, কিন্তু প্ৰাথমিক বিদ্যালয়ত ল'ৰা ছোৱালীৰ দ্বাৰা প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ এই ব্যৱস্থাটো মই খুব কম দেখিছোঁ। আৰু মই জনামতে মই সম্ভৱতঃ আমাৰ এইটো অঞ্চলত মই আপোনাৰ বিদ্যালয়খনতে প্ৰথম দেখিলোঁ প্ৰাচীৰ পত্ৰিকা। ই এটা খুব ভাল ব্যৱস্থা। আৰু ল'ৰা ছোৱালীসকলৰ যিসমূহ প্ৰতিভা আছে সেই প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত তেওঁলোকক এটা অনুপ্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত এই প্ৰাচীৰ পত্ৰিকাখনে এটা সবল ভূমিকা লয়। গতিকে আপোনালোকে ল'ৰা ছোৱালীসকলক কিদৰে উৎসাহিত কৰিলে, কেনেকৈ তেওঁলোকক এই প্ৰাচীৰ পত্ৰিকাখনত ইনভলভ কৰিলে, অন্তৰ্ভুক্ত কৰিলে? আমি 2017 চনৰ গুণোৎসৱতো আমি এনেকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিছিলোঁ। আৰু আমি দেখিছোঁ আচলতে শিশুসকলক জড়িত কৰোৱাটো আচল কথা। প্ৰত্যেক শিশুকে মানে যদি ভালকৈ গাইড কৰা যায়, যিকোনো ভাল কামত জড়িত কৰাবলৈ বিচাৰে তেওঁলোক আগ্ৰহী হয়। প্ৰমাণ অতি কম সময়ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক 2 দিন সময় দিলোঁ, কবিতা লিখা, ছবি অঁকা, কিবা কিবি যি ভাল পায় তেওঁলোকে যি কৰি ভাল পায়। ছবিসমূহ খুব ধুনীয়া হৈছে তেওঁলোকৰ মানে। গতিকে মই তেওঁলোকৰ যিটো আগ্ৰহ দেখিছোঁ, আচলতে এই প্ৰচেষ্টাটো এইকাৰণেই কৰিব লাগে। কিমান ভাল হৈছে সেইটো ডাঙৰ কথা নহয়, যিহেতু এইটো ফাউণ্ডেশ্যন। গতিকে শিশুসকলৰ আচল চিন্তাটো যদি ইয়াৰ পৰা কঢ়িয়াই লৈ যাব পাৰে, সেই চিন্তা এদিন সফল ৰূপ পাব পাৰে। গতিকে আমি তেনেকুৱা এটা ভাবিছোঁ, কিমান উন্নতমানৰ প্ৰাচীৰ পত্ৰিকা আছে সেইটো ডাঙৰ কথা নহয়, কিন্তু বিদ্যালয়ত এখন প্ৰাচীৰ পত্ৰিকা কৰিবলৈ চেষ্টা কৰিছোঁ। শিশুসকলক সেই প্ৰাচীৰ পত্ৰিকাত কিবা এটা সহযোগিতা আগবঢ়াবৰ কাৰণে যি আঁকি আনিছে, যি কৰি আনিছে, যি লিখি আনিছে, আমি তাত দিবলৈ প্ৰয়াস কৰিছোঁ। অন্ততঃ নিজৰ নামটো তাত প্ৰাচীৰ পত্ৰিকাত দেখাৰ লগে লগে তেওঁলোক আগ্ৰহী হ'ব, উৎসাহী হ'ব, আৰু সেই প্ৰেৰণা লৈ পেলাই তেওঁলোক ভৱিষ্যত দিনত আগবাঢ়ি যাব পাৰিব। আৰু তেনে এক আশা ৰাখি আমি এই প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিছোঁ। ধন্যবাদ জনালোঁ। আৰু এটা খুব ইণ্টাৰেষ্টিং আৰু খুব ভাল লগা কথা এটা হৈছে, ছাৰ যদি এইখন অকণমান আঁতৰাই দিয়ে মই দেখাব বিচাৰিম। চাওকচোন, এখন প্ৰাথমিক বিদ্যালয়ত ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে এইখন বিদ্যালয়ৰ পৰা বৃত্তি পাইছে তেওঁলোকৰ নাম ইয়াৰ ৱালত অংকন কৰি পেলাই বহুত দিনলৈকে এইটো এটা ভালদৰে ৰাখিবলৈ যত্ন কৰিছে। কিয়নো এই ফলকখন যেতিয়াই দেখিব অন্যান্য অভিভাৱকেই হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক, তেওঁলোকৰ এটা মনত এটা অনুপ্ৰেৰণা জাগিব যে যদি আমি ভাল ফলাফল দেখাব পাৰোঁ তেতিয়াহ'লে আমাৰ নামো ইয়াত অন্তৰ্ভুক্ত কৰিব সকলোৱে দেখাকৈ। গতিকে খুব এটা ভাল ব্যৱস্থা হৈছে বুলি মই ভাবোঁ যে কমাৰচুবুৰী প্ৰাথমিক বিদ্যালয়ৰ বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ নামৰ তালিকা। গতিকে ইয়াত আৰু মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পোৱা 19জন ছাত্ৰ ছাত্ৰীৰ নামো আছে। আৰু গতিকে খুব এটা ভাল ব্যৱস্থা হৈছে। আৰু ইয়াত চাওকচোন আপোনালোকে কি ধুনীয়াকৈ পেইণ্টিংবোৰ কৰা আছে। অসমৰ ভাষা সাহিত্য, জাতীয়ত্ব, অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত যিসকল লোক নিজক বিলীন হৈ গ'ল, সেই সকল লোকৰ পৰ্ট্ৰেইট অংকন কৰা হৈছে। খুব এটা ভাল পদক্ষেপ বুলি মই ভাবোঁ। আৰু ইয়াত দেখিছে আপোনালোকে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা,
এইখন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এয়া এটা সৰ্বশিক্ষাৰ লোগো, এয়া মহামানৱ মহাত্মা গান্ধীৰ এখন পৰ্ট্ৰেইট অংকন কৰা হৈছে। গতিকে মই ভাবোঁ যে খুব এটা ভাল, আৰু এই ছবিখিনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা খুব এটা ভাল এটা প্ৰভাৱ পেলাব। আৰু ইয়াত দেখিছে এটা গড় অংকন কৰি থোৱা আছে। আৰু খুব ভাল লগা কথা এটা হ'ল যে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা দেৱৰ প্ৰতিকৃতি এখন অংকন হৈছে। আৰু চন্দ্ৰনাথ শৰ্মাৰ বিষয়ে এতিয়াও বহুতো লোকে বহুত কমকৈ জানে, তেওঁৰ বিষয়ে খুব মানে চৰ্চা খুব কমকৈ হয়। মই আশা ৰাখিছোঁ এই বিদ্যালয়খনে যিদৰে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ প্ৰতিকৃতি অংকন কৰি নতুনকৈ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক যিদৰে চন্দ্ৰনাথ শৰ্মাৰ বিষয়ে জনোৱাৰ এটা প্ৰয়াস কৰিছে, ই এটা খুব ভাল পদক্ষেপ হৈছে বুলি মই ভাবোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে এই ছবিসমূহ চাই ভাল পাইছে আৰু ছাৰৰ কথা শুনি ভাল পালে। আৰু ইয়াত দেখিছে ছবি অংকন কৰি ল'ৰা ছোৱালীসকলৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছে। 1 2 3 লিখা আছে, অ আ ক খ লিখা আছে, ইয়াত কি ধুনীয়াকৈ লিখি থৈ দিয়া আছে যাতে তেওঁলোকক আৰু ইয়াত দেখিছে ABCD 1 2 3 4 5। গতিকে এতিয়া আমাৰ যিখন প্ৰাচীৰ পত্ৰিকা ৰূপহী উন্মোচন হ'ল, উন্মোচন কৰিলে আমাৰ এইটো অঞ্চলৰে এগৰাকী উদীয়মান যুৱক লেখক কবি সংবাদকৰ্মী বিশ্বজিৎ নাথে। গতিকে আপুনি এই প্ৰাচীৰ পত্ৰিকাখন আজি উন্মোচন কৰিলে, আপুনি কি ক'ব যে কি দেখা পালে ইয়াত? পাৰ্চী পত্ৰিকাখন কি দেখিলোঁ এইটো বৰ ডাঙৰ কথা নহয়, কিন্তু এখন প্ৰাথমিক বিদ্যালয়ত পাৰ্চী পত্ৰিকা এখন মানে যি পৰিকল্পনা কৰা হ'ল, মোৰ বোধেৰে এইটো এটা বহুত ডাঙৰ কথা। মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হওক, অঞ্চলটোৰ কাৰণে হওক, এটা বহুত যোগাত্মক কথা। কাৰণ ছাত্ৰ ছাত্ৰীসকলে আজি ছবি আঁকিছে, এটা সৰু কবিতা লিখিছে। এই ছবি অঁকা ল'ৰা ছোৱালীটোৱে বা কবিতা লিখা ল'ৰা ছোৱালীটোৱে অহাকালিলৈ এটা মানে বেলেগ এখন অঞ্চললৈ গৈ অনায়াসে কিবা এটা লিখিবলৈ সাহস কৰিব। মই ভাবোঁ যে শিক্ষকবৃন্দই যি পদক্ষেপ লৈছে, এই পদক্ষেপটোৱে বহুত এটা মানে যোগাত্মক প্ৰভাৱ পেলাব। হয় 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 হয়, খুব ভাল কথা কৈছে আপুনি। গতিকে হাৰহিম ইয়াৰ পাছত প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ তত্বাৱধানত একোখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন হ'ব। আৰু দেৱাল অংকনৰ যিটো ব্যৱস্থা হৈছে ইয়াত, কিয়নো এখন বিদ্যালয়ত চৰকাৰীভাৱে বাৰ্ষিক অনুদান আহে, শিক্ষকসকলে যদি ইচ্ছা কৰে সেই অনুদানৰ জৰিয়তেই এখন বিদ্যালয়ত বিউটিফিকেশ্যনৰ কাম কৰিব পাৰে, পেইণ্টিং অংকন কৰাব পাৰে, বিভিন্ন ধৰণৰ কাম কাজ কৰাব পাৰে। গতিকে ইয়াৰ যিগৰাকী প্ৰধান শিক্ষক দিলীপ কুমাৰ নাথ, তেখেতো এগৰাকী সাংস্কৃতিকভাৱে আগবঢ়া এই অঞ্চলটোৰ এগৰাকী মানে জনা শুনা নাম। গতিকে তেখেতে খুব এটা ভাল পদক্ষেপ লৈছে। আৰু চৰকাৰী যি অনুদান, সেই অনুদানৰ খুব ধুনীয়া এটা প্ৰয়োগৰে বিদ্যালয়খনৰ সৌন্দৰ্যবৰ্ধনৰ কাম কৰিছে। আৰু দেখিছেনে খুব ধুনীয়াকৈ ল'ৰা ছোৱালীসকলে ইয়াত এখন ফুলনিও কৰিছে। আৰু ইয়াৰ চৌহদটো খুব ধুনীয়া চাফ চিকুণ, দেখিছেনে সেউজীয়া গছ গছনি আছে ইয়াত। গতিকে কৰোণাৰ পাছত যে বিদ্যালয়খনৰ যে এনেকুৱা এটা ৰূপ পাব, সেইটো বহুতেই কল্পনাই কৰিব পৰা নাছিল। কৰোণাৰ কাৰণে বহুতো লোক ঘৰত আবদ্ধ হৈ গৈছিল, তাৰপাছতো এনেকুৱা ধুনীয়া এটা পৰিৱেশ এই বিদ্যালয়খনত বিৰাজ কৰিছে। গতিকে আমি আশা ৰাখিছোঁ আৰু ছাৰক শুভেচ্ছা জনাইছোঁ যাতে বিদ্যালয়খনৰ তেখেতে এতিয়ালৈকে যিধৰণে সময় দিছে ল'ৰা ছোৱালীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিদৰে কষ্ট কৰি আছে, আশা ৰাখিছোঁ আগন্তুক সময়তো তেখেতে এই ধৰণে কষ্ট কৰি যাব আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতে সবল ভূমিকা ল'ব। এইখিনিয়ে ক'লোঁ। গতিকে ধন্যবাদ জনাইছোঁ মই সকলোকে।